আমাৰ মাইনৰিটি চেলৰ প্ৰেচিডেণ্ট ইছুফ আলী ডাঙৰীয়া, এই চেলত সাধাৰণ সম্পাদক নজৰুল ইছলাম ডাঙৰীয়া প্ৰমুখে আমাৰ চেলৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত আমাৰ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী ডাঙৰীয়া, আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট তথা প্ৰাক্তন MCLA আফজালুক চৰকাৰ ডাঙৰীয়া, জিলাৰ প্ৰেচিডেণ্ট ফণীল বসুমতাৰী ডাঙৰীয়া প্ৰমুখে আমাৰ দলৰ নেতৃবৃন্দ, ইয়াত উপস্থিত এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, জ্যেষ্ঠসকল, শ্ৰদ্ধাৰ আই মাতৃসকল আৰু মোৰ বন্ধুবৰ যুৱকসকল, মই আপোনালোক সকলোলৈ নমস্কাৰ জনাইছোঁ। আৰু আজি আপোনালোকে সকলোৱে ইয়াত উপস্থিত হৈ আমাৰ চলি থকা সময়ৰ বিভিন্ন কাৰ্যসূচী আৰু আহি থকা সময়ত আমাৰ বিভিন্ন কাৰ্যসূচীবিলাক আপোনালোকক অৱগত কৰাবলৈ আমাৰ দলীয় যি এটা সভা আয়োজন কৰিছে, ইয়াৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে উপস্থিত হোৱা সকলো ৰাইজকো ধন্যবাদ জনাইছোঁ। আজিৰ সময়ত বিটিয়াৰবাসী ৰাইজৰ যিবিলাক চিন্তাধাৰা, এইবিলাক আমি যিটো দেখিবলৈ পাইছোঁ, আগৰ নিচিনা নহয়। বৰ্তমান বিটিয়াৰবাসী ৰাইজে সকলো শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু এটা সুস্থ অৱস্থাত চবে আছে। বহুত বছৰ, বহুত দশক ধৰি বিটিয়াৰবাসী ৰাইজে, এইটো বড়োই হওক, এইটো মাইনৰিটিয়ে হওক, বঙালীয়ে হওক, অসমীয়াই হওক, সকলো জনগোষ্ঠীয়ে আশা কৰিছিলে যে এদিন নহয় এদিন বড়োলেণ্ড অঞ্চলত, বিটিয়াৰ অঞ্চলত শান্তি আহিব লাগে। আৰু বহুতে ভাবিছিল যে কোনোদিনো আৰু এই অঞ্চলত শান্তি ঘূৰি নাহিব। যেতিয়া কোনোবা অঞ্চলৰ পৰা আমাৰ ইয়াত আলহী আহে, তেখেতসকলে ভয় ভয়কৈ আহিছিলে। কোনোবা যদি অফিচাৰ আহে, তেখেতসকলে ভয় ভয়কৈ আহিছিলে। কোনোবা যদি বাহিৰৰ যিকি হওক মানুহ এজন বড়োলেণ্ড অঞ্চললৈ আহিব লাগে, তেখেতসকলে খুব ভয় ভয়কৈ আমাৰ অঞ্চলত আহিছিলে। কিন্তু আজি আপোনালোকে দেখিবলৈ পাইছে, কোনো আজি সুধিব নালাগে, ৰাতি 10, 11, 12, 1, 2 হ'লেও যিকি নহওক মানুহ এজনে গাড়ী লৈ, মটৰচাইকেল লৈ আমাৰ অঞ্চলত ঘূৰা ফুৰা কৰিব পাৰে। এটা শান্তিৰ পৰিৱেশ আমাৰ মাজত আহি গ'ল। আৰু সেইটোৱে সকলোৰে এটা আশা আছিলে। এতিয়া 30-40 বছৰত আমাৰ যিসকল বয়স হৈ গ'ল, যাৰ 50-60 বছৰ হৈছে, তেখেতসকলে 70 বছৰ হৈছে, তেখেতসকলে উপলব্ধি কৰিব যে আজিৰ পৰা 10 বছৰ আগত কেনেকৈ পৰিৱেশ আছিলে, 20 বছৰ আগত কেনেকৈ পৰিৱেশ আছিলে। অলপ আগতে আমাৰ আফজাল দাই কৈ গৈছে, কোনোবা যদি বজাৰ কৰিবলৈ যায়, সি ঘূৰি আহিবলৈ নাই ভয় কৰে। কোনোবা যদি কল কিনিবলৈ যায়, কোনোবা যদি তামোল কিনিবলৈ যায়, কোনোবা যদি ধান কিনিবলৈ যায়, সেই মানুহটো ঘূৰি আহিবলৈ নাই, বহুতে ভয় কৰা আছিলে। কিন্তু আজি এই পৰিৱেশ নাই। আজি আমাৰ মাজত শান্তি আহিছে, আমাৰ মাজত নিৰাপত্তা সকলো পাইছে যে আৰু বড়োলেণ্ডটো এনেকুৱা আৰু পৰিৱেশ নাই। বাহিৰৰ মানুহবিলাকো আচৰিত হৈছে যে কেনেকৈ 2-3 বছৰত বড়োলেণ্ডখন ইমান পৰিৱৰ্তন হ'ল, তেখেতসকলো আচৰিত হৈছে। এইটো কিহৰ কাৰণে সক্ষম হ'ল? এই অঞ্চলৰ সকলো ৰাইজে মিলি পেলাই যে 2020 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ বিভিন্ন দল সংগঠন, এপছু, NDP সকলো মিলি যি চুক্তি কৰিলে, এই শান্তি চুক্তিৰ পিছত আজি বড়োলেণ্ডৰ স্থায়ী শান্তি আহিল। আৰু এই স্থায়ী শান্তি আহিছে যেতিয়া, আমাক এতিয়া উন্নয়ন লাগিব, আমাৰ এতিয়া শিক্ষা দীক্ষা সকলো দিশত আগবাঢ়ি যাব লাগিব। যোৱা চৰকাৰখনত যিসকলে বহি আছিলে, সেইসকলে সমাজৰ কাৰণে চিন্তা কৰা নাছিলে, শিক্ষাৰ কাৰণে চিন্তা কৰা নাছিলে, নিৰাপত্তা আৰু শান্তিৰ কাৰণে চিন্তা কৰা নাছিলে। তেখেতসকলে দাদাগিৰি কৰি মানুহক ভয় খুৱাই, মাৰামাৰি বিভিন্ন পৰিৱেশেৰে, বিভিন্ন পন্থাৰে তেখেতসকলে দমন নীতি চলাই ৰাজনীতি কৰিছিলে। প্ৰত্যেকটো নিৰ্বাচনত আপোনালোকে চাওক, প্ৰত্যেকটো নিৰ্বাচনত বড়োলেণ্ডত হিংসা হৈছিলে আগৰ সময়ত। কিন্তু আমাৰ সময়ত 2টা ইলেকশ্যন হৈ গ'ল, এছেম্বলি ইলেকশ্যন আৰু BTC ইলেকশ্যন। ইয়াত কোনো হিংসা হোৱা নাই, শান্তিৰ এটা পৰিৱেশত ভাল এটা পৰিৱেশ আজি দেখিবলৈ পাইছে।
সেই কথাবিলাক আজি আগৰ দলত যিবিলাকে আছিলে, আগত যিবিলাকে চৰকাৰ চলাই আছিলে, তেখেতসকলে দেখিবলৈ প্ৰায় লাজ লাগিছে। এতিয়া তেখেতসকলে ভয় কৰিছে, এনেকুৱা যদি বড়োলেণ্ডৰ শান্তি থাকে, সকলো যদি ভালকে লেখা পঢ়া কৰে, বেপাৰ কৰে, খেতি বাতি চবে ভালকে কৰে, আমাক যদি ভয় নকৰে, আমি কেনেকৈ আকৌ শাসন কৰিম? এই কথাটো লৈ আজি BPF-এ ভয় কৰিছে, আগ্ৰামৰ মহিলাৰীয়ে ভয় কৰিছে। আৰু সেইকাৰণে তেখেতসকলে আমাৰ ওপৰত নহা কথাবিলাক কৈ পেলাই আমাৰ ওপৰত দোষ জাপি দি আমাৰ ৰাইজৰ প্ৰতি আমাৰ যিটো মৰম, ৰাইজৰ বিশ্বাস যিটো দূৰ কৰিব বিচাৰিছে। আজি যদি আপোনালোকে ভাবক, কোনোবা অঞ্চলত যদি ৰাস্তা নাই, সেইটো তেখেতসকলৰ সময়ত ৰাস্তাটো বনোৱা নাই। কোনোবা অঞ্চলত যদি দলং নাই, তেখেতসকলে বনোৱা নাই। কাৰণ আমাৰ চৰকাৰ 2 বছৰে হৈছে, 2.5 বছৰে হৈছে। এই 2.5 বছৰত ৰাস্তা এটা বনালে এই ৰাস্তা ভাঙি নাযায়। 2.5 বছৰত দলং এটা বনালে এই দলং ভাঙি নাযায়। আজি মই বহুত স্কুলত সোমাই আহি আছো, বহুত স্কুলত টিং ফুটি আছে। এখন টিং কি 2 বছৰত ফুটি যায় নেকি? যোৱা 15-20 বছৰত এখনো স্কুল তেখেতসকলে ৰিপেয়াৰিং কৰা নাই। আৰু আজি আমি ইয়াতে আহি বিভিন্ন স্কুলত অনুদান দিয়াৰ কাৰণে মই ঘোষণা কৰি আহিছোঁ। আৰু আজি দেখিছোঁ এই চুৰিবাৰী সমষ্টিৰ অংগনবাড়ীৰ অৱস্থা বহুত বেয়া। এই অংগনবাড়ীবিলাক চাই আহিছোঁ আৰু 3খন অংগনবাড়ী যে মই কৈ আহিছোঁ, অহা সপ্তাহত ৰিপেয়াৰিং কৰি দিব, এই অংগনবাড়ীবিলাক ঠিক কৰিবলৈ দি আহিছে। আৰু যে 2টামান LP স্কুলত আহিছোঁ, অহা শনিবাৰ, দেওবাৰ আৰু সোমবাৰ 2 দিন স্কুল বন্ধ আছে। 2খন স্কুল মই এই 2 দিনতে 3 চেঞ্জ কৰি ভালকে স্কুলখন চলিব লাগে। বহুত ল'ৰা ছোৱালী পঢ়িবলৈ আহিছে, আজি এইবিলাকক ভালকে শিক্ষা দিব লাগে। এই কামটো আজি কৰিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে যে এটা সময়ত ভাই ভাই চবে মিলি পেলাই সুন্দৰ এটা সমাজত আছিলে। যদিও অসমত বিভিন্ন সময়ত বিভিন্ন হিংসা হৈছে, এই হিংসাবিলাক আমাৰ অঞ্চলত সকলো মিলা প্ৰীতি চবে মিলি পেলাই আছিলে। কিন্তু এই অঞ্চলত কিছুমান মানুহ আহি পেলাই হিংসা আৰম্ভ কৰিলে। এই হিংসা কৰা মানুহবিলাক কোন হয় আপোনালোকে চিনাক্তকৰণ কৰিব লাগিব। এটা সময়ত বিভিন্ন সংবাদ হ'ল। 2008 চনত বড়ো মুছলমান ওদালগুৰিত সংবাদ হ'ল। 2012 চনত কোকৰাঝাৰ চিৰাঙত বড়ো মুছলমানৰ সংবাদ হ'ল। আৰু ইয়াৰ পিছত বিভিন্ন সংবাদবিলাক আমাৰ তাত মাজে মাজে হৈ আছে। আমাক সংঘাত লাগে না শান্তি লাগে? আমাক সকলোকে শান্তি লাগে। আপোনালোকে আজি চাওক, আগ্ৰামা মহিলাৰে মিটিংবিলাকত যাই কৈ আছে, সংখ্যালঘু জনগোষ্ঠীয়ে আমাৰ চৰকাৰৰ সময়ত বহুত অশান্তি আছে বুলি কৈ আছে। 2008 চনত যেতিয়া ঘৰ জোৰাজুৰি হৈছিলে, তেতিয়া কি আপোনালোকে ফূৰ্তিত আছিল নেকি? 2012 চনত যেতিয়া মানুহ মৰামৰি হ'ল, ঘৰ জোৰাজুৰি হ'ল চিৰাং কোকৰাঝাৰত, তেতিয়া আপোনালোকে কি মানে বহুত ফূৰ্তিত আছিলে নেকি? তেতিয়াতো বহুত অশান্তিত আছিল। আজিতো ঘৰ জ্বলা নাই, আজিতো মানুহ মৰা নাই, আজিতো কোনো হিংসা হোৱা নাই, আজিতো কোনোবা কল বেপাৰী কল কিনিবলৈ যাইতো মানে মৰি থকা নাই, আজি কোনোবা তামোল কিনিবলৈ যাইতো মৰি থকা নাই। এই পৰিৱেশবিলাক আজি তেখেতসকলে এই পৰিৱেশবিলাক চেষ্টা কৰিছে। আৰু তেখেতে ভাবে অলপ আগতে আমাৰ উপৰোক্ত বক্তা কৈ যোৱাৰ নিচিনাকৈ যদি ঈদত যাই পেলাই অলপমান মাজত চিঞৰ দিয়ে ড্ৰেছ পিন্ধি তেতিয়াই মৰম কৰা হ'ব বুলি তেখেতে ভাবে। কিন্তু মৰমটো ড্ৰেছ পিন্ধি নহয়, মৰমটো হৃদয়ত থাকিব লাগিব, মৰমটো আত্মাত থাকিব লাগিব। আৰু এইটো কামেদি দেখাব লাগিব, কাম কৰি দেখাব লাগিব। আৰু সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি আমাৰ সময়ত বিটিআৰত বসবাস কৰা ট্ৰাইবেল, অনা ট্ৰাইবেল, বড়ো, অসমীয়া সকলো জনগোষ্ঠী যাতে মিলা প্ৰীতিৰে থাকিব পাৰে, মৰম স্নেহেৰে থাকিব পাৰে, ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। ইয়াৰ কাৰণে কাম কৰি আছোঁ। ৰাজনীতিকভাৱে সুস্থ পৰিৱেশ আহিব লাগিব, সমাজত সুস্থ পৰিৱেশ থাকিব লাগিব, তেতিয়াই সমাজখন আগবাঢ়ি যাব পাৰিব। তেখেতসকলে স্কুল ৰিপেয়াৰিং, স্কুল নিৰ্মাণ কৰা নাছিলে। যোৱা 1 বছৰত আমি 500খন স্কুল ৰিপেয়াৰিং কৰিছোঁ। বৰষুণ পৰি থকা স্কুল 500খন, আৰু 100খন নতুন স্কুল বনাইছোঁ। এই বছৰ আমি 700খন স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছোঁ, আৰু 100 নতুন স্কুল বনাবলৈ গৈ আছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাই স্কুলবিলাক আজি এই বছৰৰ পৰা 8 কোটি 10 কোটি টকা দি মডেল স্কুল বনাবলৈ গৈ আছে। আমিও BTC অঞ্চলত আমাৰ কম টকা দিয়ে যিবিলাক LP স্কুল, MP স্কুল, এইবিলাক আমি ৰিপেয়াৰিং কৰি আছোঁ, নতুনকৈ আমি বনাই আছোঁ, যাতে আমাৰ আহি থকা প্ৰজন্মই ভালকৈ পঢ়ি শুনি ভাল জ্ঞানী গুণী হ'ব পাৰে, চাকৰি বাকৰি পাব পাৰে। আপোনালোকে দেখিছে যে যোৱা 3 বছৰটোৰ ভিতৰত
87,000 অসমত চাকৰি পালে, কোনো ঘুষ দিব লগা হোৱা নাই। আমাৰ বড়োলেণ্ড অঞ্চলত 1999 মাষ্টৰবিলাক BPF চাকৰি দিয়া নাছিলে। 1999 চনত এই চাকৰি আমি দিলোঁ। চাকৰি আমি ইতিমধ্যে 99 মাষ্টৰক চাকৰি দিলোঁ, কিন্তু এটা টকাও ঘুষ দিব লগা হোৱা নাই। তেখেত সময়ত লাখ লাখ ঘুষ নিদিলে চাকৰি পোৱা নাছিলে। টেট পাছ কৰি যিসকল আছিলে তেখেতসকলৰ 75% আমি চাকৰি ইতিমধ্যে দি দিলোঁ, আৰু বাকীখিনিকো আমি দিবলৈ গৈ আছোঁ। বাকীখিনি শিক্ষককো আমি চাকৰি দিবলৈ গৈ আছোঁ। আজি আপোনালোকে দেখিছে আমি সুপাৰ 50 কৰিছোঁ। সুপাৰ 50 কি? ACS অফিচাৰ হোৱাৰ কাৰণে, IAS হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰিঙৰ কাৰণে, মেডিকেলৰ কাৰণে দুখীয়া 50জন ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু তাত বহুত মাইনৰিটি ল'ৰা ছোৱালী চিলেকশ্যন পাইছে। IAS কৰাৰ কাৰণে, ফ্ৰী কোচিং কৰাৰ কাৰণে বহুত ল'ৰা ছোৱালী আজি বঙালী সকলৰ পৰা, গোৰ্খাৰ পৰা, বিভিন্ন জনগোষ্ঠীৰ পৰা বহুত ল'ৰা ছোৱালী ফ্ৰী কোচিং কৰাৰ কাৰণে তেখেতসকলক সুবিধা দিয়া হৈছে। এতিয়া আমি প্ৰায় 28,000 খেতিয়কৰ লগত কাম কৰি আছোঁ। যি অঞ্চলত খেতিয়কবিলাকৰ আজি শস্যবিলাক অসম চৰকাৰে যিটো MSP কৰিলে, মিনিমাম ছাপৰ্ট প্ৰাইচ ধানবিলাক কিনিব লাগে, খেতিটো ভালকৈ কৰিব লাগে। ইয়াৰ কাৰণে ইৰিগেশ্যন ছিষ্টেমটো আমি ভাল কৰি আছোঁ। গাঁৱে গাঁৱে ইৰিগেশ্যন ছিষ্টেমটো ঠিক কৰাৰ কাৰণে কাম কৰি আছোঁ। ধান কিনাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আৰু ইয়াৰ লগতে 40টা সমষ্টিত মিটিং কৰিবলৈ জাগা নাই। আজি ইয়াত মিটিং কৰিবলৈ জাগা নাই। এই বছৰ আমি 40টা সমষ্টিত 1 কোটি টকা খৰচ কৰি 600-700 মানুহ গৈ বহিব পৰা 40টা অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। একেবাৰতে 40টা সমষ্টি। এই বছৰ 420টা VCDCত আমি 420টা VCDCত 420টা নলেজ চেণ্টাৰ বনাবলৈ গৈ আছোঁ, য'ত আমাৰ ল'ৰা ছোৱালী, আমাৰ খেতিয়ক, আমাৰ চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকল আহি পেলাই মিটিং কৰিব পাৰিব, বিভিন্ন কথা বাৰ্তা পাতিব পাৰিব। যিখিনি CLF আছে 95টা CLFক এইবাৰ চবকে অফিচ বনাই দিবলৈ গৈ আছোঁ আমি। এটাও কাম আমি এৰিবলৈ বিচৰা নাই। চৰকাৰ ৰাইজ যে যি কাম আগৰ চৰকাৰে ভাবাই নাছিলে এই কামবিলাকো আমি কৰিবলৈ গৈ আছোঁ। এতিয়া জ্ঞান চেৰাং বিকান্তি চলি আছে আমাৰ ইয়াত, মানে বিভিন্ন দুখীয়া পৰিয়ালক বাছি 5,000 কৰি পইচা দিয়া এই প্ৰগ্ৰামটো চলি আছে। অঞ্চল বিকান্তি জ্ঞান চেৰাঙত ছাত্ৰ ছাত্ৰীসকলক 5,000 কৰি টকা দিয়া এই প্ৰগ্ৰামটো আমাৰ চলি আছে। সেল্ফ হেল্প গ্ৰুপবিলাকক আমি পইচা দিম বুলি কৈছিলোঁ। ইতিমধ্যে 3,800 সেল্ফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া হ'ল। অক্টোবৰ মাহত আৰু 6,000 দিয়া হ'ব। ডিচেম্বৰৰ শেষত আৰু জানুৱাৰীৰ ফাৰ্ষ্টত আকৌ 8,000 দিয়া হ'ব, যাতে সেল্ফ হেল্প গ্ৰুপবিলাকে বিভিন্ন কাম কৰি আৰ্থিকভাৱে আগুৱাই যাব পাৰে। আজিৰ সময়ত সবচে ডাঙৰ সমস্যা হৈছে ভূমিৰ সমস্যা। ইতিমধ্যে আমাৰ ৰেভিনিউ EM ডাঙৰীয়াই ৰঞ্জিত বসুমতাৰী কৈ গ'ল, যোৱা 15-17 বছৰত BPF-এ যিমান মাটিৰ পাত্তা দিয়া নাই, মাত্ৰ 2.5 বছৰত আমি ইয়াৰ 3 গুণ মাটি সমস্যা সমাধান কৰি দিলোঁ। আমাৰ দিনত 42,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল। আৰু আহি থকা 2 বছৰত 85% মানুহৰ ভূমিৰ সমস্যা সমাধান হ'ব। এইখিনি আমাৰ দায়িত্ব, কাৰণ এই অঞ্চলত খালি মাটি বাৰীত লৈ মাৰামাৰি কৰি থকাটো আমি বিচৰা নাই। আজি বিশ্বত যিমান যি সংঘাত হৈছে, যুদ্ধ হৈছে, চব মাটি বাৰী লৈ পেলাই হৈছে। গতিকে বড়োলেণ্ড অঞ্চলত চিৰস্থায়ী শান্তি স্থাপন কৰাৰ স্বাৰ্থত ইয়াত যিমানখিনি মাটি বাৰীৰ সমস্যা আছে আমি সমাধান কৰিব বিচাৰিছোঁ। কিন্তু সমস্যাটো এৰিলেও নহয়, এইটো যোৱা 30-40 বছৰ আগৰ পৰা চলি থকা সমস্যা। সেইকাৰণে এই সমস্যা সমাধান কৰাত অলপ সময় লৈছোঁ। পুৰা ভাৰত